হেল্ল' গাইজ, কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলোৱে ভালে আছে। ৱেলকাম বেক টু মাই ইউটিউব চেনেল ৰাইড উইথ মহাদেৱ। আজি বহুত দিন পিছত আকৌ ব্লগ দি আছোঁ, কিন্তু আজি হৈছে বিয়া মানে আমাৰ লগৰ নৱভাইৰ বিয়া। তো আজি তাৰ বিয়াৰ স্পেচিয়েল ব্লগ বনাম, বহুত ধুনীয়া লাগিব। আৰু বিয়া গুৱাহাটীত নহয়, বিয়া হ'ব মঙলদৈত। তো তালৈকে যাম, কিন্তু তাৰ আগতে এতিয়া ঘৰৰ পৰা যাব লাগিব চাংচাৰী, কাৰণ চাংচাৰীত আছে কিশোৰ ভাই আৰু ৰাজু ভাই। তো গোটেইকেইজনে মিলি কেনে একেলগে ওলাই যাম। তো এইখিনি আৰু কি মটব্লগ কৰিম, এইখিনি মটব্লগ নকৰোঁ, একেবাৰে চাংচাৰী যাই কেনে লগ পাইছোঁ দিয়ক। তো চাংচাৰীৰ পৰা ভিডিঅ'টো কণ্টিনিউ কৰি আছোঁ। 1 hour later. তো গাইজ, যিহেতু গম পাইছে বিয়া, তো বিয়া খাব যাই আছোঁ এতিয়া মই আৰু ইপিনে কিশোৰ ভাই আৰু ইপিনে ৰাজু ভাই, তিনিও যাই আছোঁ নৱভাইৰ ঘৰত। তো নৱভাইৰ যিহেতু বিয়া, তো দেৰি নকৰোঁ, এতিয়া পটাপট বাইকত যাওঁ। তো বাইকত যাই কিনে মটব্লগত লগ পাই আছোঁ। তো গাইজ, ওলাই আহিলোঁ চাংচাৰীৰ পৰা আৰু এতিয়া যাই আছোঁ নৱভাইৰ ঘৰলৈকে। নৱভাইৰ ঘৰ হ'ল কলাইগাঁৱত, মঙলদৈ আমি সোমাই যাব লাগিব কলাইগাঁৱলৈকে। যি নহওক, নৱভাই, মই, কিশোৰ ভাই, ৰাজু ভাই, আমি গোটেইকেইজন একেলগে পঢ়া এখন কলেজতে। আমাৰ বহুতখিনি মেমৰি একেলগে আছে। যি নহওক, আজি নৱভাই বিয়া পাতিব যাই আছে, ভাল লাগিছে কথাটো শুনি কেনে। আৰু নৱভাইৰ লগত মোৰ বহুতখিনি মেমৰি জড়িত হৈ আছে। নৱভাই মই একেলগে দিল্লীত পূৰা একদম মানে ট্ৰিপ মাৰি আহিছিলোঁ, বহুত মজা। আৰু বলক দেৰি নকৰি আগলৈকে যাওঁ, আৰু আগত যাই ধুনীয়াকৈ কথা পাতি আছোঁ। আৰু এতিয়া টাইম হৈছে 4:35, যাই পোৱা মানে 6:10-15 হৈ যাব লাগে। চাওঁ কি হয়। আহি পালোঁ বাইহাটা চাৰিআলি, এতিয়া যাব লাগিব ৰাইট চাইডে। এইপিনে বহুত মেমৰি জড়িত হৈ আছে। এইটো ৰাস্তাত টাৱাং যাওঁতে পৰা এইটো ৰাস্তাৰে গৈছিলোঁ, এইটো ৰাস্তাৰে আহিছিলোঁ। আজি টাৱাং যোৱা নিচিনা ফিলিংছ আহি আছে। আহি পালোঁ নাৰিকলি মন্দিৰ, মোৰ ৰাইট চাইডে আছে এইটো নাৰিকলি মন্দিৰ। ইয়াতে আহিছোঁ বহুত আগতে, কিন্তু ব্লগ বনোৱা নাই। যদি আপোনালোক নাৰিকলি মন্দিৰৰ ব্লগ লাগে কমেণ্ট কৰক, কমেণ্ট কৰিলে মই নিশ্চয় আহি কিনে ইয়াতে ব্লগ বনাব চেষ্টা কৰিম। আন্ধাৰ হৈ গ'ল আহি আৰু এতিয়া টাইম হৈছে 6:11 আৰু আমি আহি পাই গ'লোঁ কলাইগাঁও। তো নৱভাইৰ ঘৰ পাম আৰু বেছি দূৰ নাই। সেয়া নৱভাইৰ ঘৰ, লাইট জ্বলি আছে। তো নৱভাইৰ ঘৰত সোমাই যাওঁ, এইটোৱে গেট। কালি এইবিলাক পূৰা একদম ধামাকা হ'ব। আৰু কালি যিহেতু বিয়া আছে ন, বিয়াৰ কথা আৰু বেলেগে, যি নহওক এটা বেলেগ ফূৰ্তি লাগি আছে। তো ফাৰ্ষ্টতে বাইকখন পাৰ্ক কৰিলোঁ, পাৰ্ক কৰি ধুনীয়াকৈ ফ্ৰেছ ফ্ৰেছ হৈ কিনে ধুনীয়াকৈ কথা পাতি আছোঁ দিয়ক। A few moments later. তো গাইজ, আহি পালোঁ নৱভাইৰ ঘৰত, আৰু আমাৰ দৰা ভাই পৰা ৰেডি হৈ আছে। এতিয়া অলপ চাফ চিকুণ কৰি আহিব, বহুত লেতেৰা হৈ আছে। চাফা কৰিবা হ'ব নাই? হ'ব বোলে। তো গাইজ, ফাইনেলি আমাৰ দৰা আহি পালে। মুৰ্গা কালি হালাল হ'ব। তোৰ এক্সপিৰিয়েঞ্চটো কেনেকুৱা ৰাতিপুৱা তোমাৰ বিয়া কালি? কালি তুমি যাই কিনে ৰাতি কইনাই যদি বিয়া পাতি আনিবা, কেনেকুৱা তোমাৰ মানে ফিলিংছটো কেনেকুৱা? তোমাৰ ফিলিংছটো কৈ দিয়া এবাৰ, মই দৰ্শকে জানিব বিচাৰিছে। ইউটিউবত কোনো এনেকুৱা দিয়া নাই। কোৱা কেনেকুৱা লাগিছে সেইটো কোৱা। লৰালি কালটো হৈ গ'ল, মনটো ভাল লাগি আছে, মনটো ভালো লাগি আছে, বেয়াও লাগি আছে। বেয়া কিয় লাগিছে? তোমাৰ দিল খুচ দুখ লাগিছে নেকি? দুখ লাগিছে। বিয়া পাতাৰ আগত বোলে দুখ লাগে, আজি গম পালোঁ। যি নহওক, আজি মুৰ্গা আমাৰ নৱভাই হালাল হৈ যাব কালি ৰাতিপুৱা। তো এতিয়া আমি গোটেইকেইজনে বিন্দাছ দৰা লগত টোপনি মাৰোঁ। কালি এইটো ৰুমে থাকিব, এইটো বেডে থাকিব, কিন্তু আমি নাথাকিম, থাকিব অৰ্ধাংগিনী মানে বুজিছে নহয় আপোনালোকে? হ'ব দিয়ক, বাই বাই, ৰাতিপুৱা লগ পাই আছোঁ। Next morning. গুড মৰ্ণিং গাইজ। তো ৰাতি ধুনীয়াকৈ এনজয় কৰিলোঁ ন, একদম টিপ টপ, মজা লাগিলে। আৰু এতিয়া মৰ্ণিং হ'ল, মৰ্ণিং 5টাতে সাৰ পাইছোঁ। ৰাজু ভাই সাৰ পোৱা নাছিল, মই আৰু কিশোৰ ভাই সাৰ পাই কিনে পূৰা গাঁওখন চক্কৰ মাৰিলোঁ। মাৰি কিনে এতিয়া আৰু বিন্দাছ বিয়া ঘৰত যিখিনি হ'ব কাৰ্যসূচী, অলপ পিছত বামুণ আহিব, কিবা হ'ব, গোটেইখিনি দেখাম ষ্টেপ বাই ষ্টেপ, সেইখিনি চাই থাকিব। কিন্তু যি নহওক, গাঁৱৰ পৰিৱেশটো আল্টিমেট লাগিছে। আৰু বৰষুণ আহে নেকি, বৰষুণ আহিলে চব বৰবাদ হৈ যাব। আৰু দেখিছে নাই, কেমেৰা চেমেৰা লৈ কিনে মানে ফটোগ্ৰাফাৰৰ জব পাই গৈছোঁ ইয়াতে, জব কৰিবৰ কাৰণে আহিছোঁ, ফটোগ্ৰাফাৰৰ জব। তো কি ক'ব আৰু, বাকীখিনি দেখাই আছোঁ দিয়ক। A few moments later.
এতিয়া টাইম হৈছে আমি কইনা আনিব যাম আৰু মাত পুৰা ফাটি গৈছে নে কিশোৰ ভাই কইনা আনিব যাবা নেকি কইনা আনিব যাবা ৰেডি হৈছা যাবাই মানে সোনকালে ফিলিংছ কেনেকুৱা কৈ ভাল লাগিছে কইনা লৈ আহিবা আৰু আজি নৱৰ হাঁহিতে কয় আজি কি হ'ব এই নৱ কেতিয়া যাম লাগি আছে একো নাই আহি আছে ধুনীয়া কইনা আহি আছে তো গাইছ আমাৰ দৰা ৰেডি হৈ গ'ল দৰা যাব কইনা আনিব মানে কোৱাম তো গাইজ দেখা পালে আপোনালোকে আমাৰ দৰাই কইনালৈ আহি গ'ল ভাল লাগিছেনে কইনাজনী কিন্তু বিউটিফুল দেই বাৰু যি কি নহওক আমাৰ ফালৰ পৰা নৱ ভাইক আন্তৰিক শুভেচ্ছা জনালোঁ নৱ ভাইৰ আহিবলগীয়া জীৱনটো বহুত ধুনীয়া ৰঙীন হৈ পৰক কইনা অহাৰ পিছত মৰ্ণিং 5টা বজাত আমি কিশোৰ ভাই মই আৰু ৰাজু ভাই আমি গুৱাহাটী অভিমুখে ৰাওনা হৈ গ'লোঁ তো গুৱাহাটী আহি কিনে আমাৰ দৈনন্দিন কাৰ্যসূচী যেনেকৈ ডিউটি থাকে ডিউটি কৰিলোঁ তো গতিকে ভিডিঅ'টো এণ্ডিং কৰিব টাইম পোৱা নাছিলোঁ তো ঘৰত আহি আকৌ ভিডিঅ'টো এণ্ডিং কৰিলোঁ আৰু বিয়াত একদম মোৰ মাত পূৰা ফাটি অৱস্থা নোহোৱা হৈছিল মাত নোলোৱা হৈ গৈছিলে তো ভিডিঅ'টো দিওঁতে অলপমান দেৰি হৈ গ'ল কাৰণ মই একদম কথা ক'ব পৰা নাছিলোঁ মাত পূৰা টোটেলি বন্ধ হৈ গৈছিলে এতিয়া অলপমান ভাল পাইছোঁ যদিও এতিয়া অলপমান মানে মাতটো বাজি আছে আৰু বাৰু যি কি নহওক আপোনালোকৰ বিয়াৰ ভিডিঅ'টো চাই কিনে কেনেকুৱা লাগিলে জনাব মোক কমেণ্ট কৰি কিনে আৰু কেইদিনমান ৰখক বহুত ডাঙৰ এটা ছাৰপ্ৰাইজ আহি আছে বাৰু যি কি নহওক আজি ভিডিঅ'টো চাই কিনে কেনেকুৱা লাগিলে জনাব মোক কমেণ্ট কৰি কিনে আৰু যদি ভিডিঅ'টো ভাল আছে ভিডিঅ'টো লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব চব কৰি দিব আৰু কাষতো আৰু টিংকে বজাই দিব আৰু পাৰিলে ভিডিঅ'টো শ্বেয়াৰ কৰিব তো লগ পাম আকৌ এটা নেক্সট ব্লগত ধামাকাদাৰ ব্লগ আহি আছে তেতিয়া কাৰণে বাই বাই